Yeah. Hello everyone, good morning. আজি বেটিহঁতৰ স্কুলত প্ৰি বিহু চেলিব্ৰেশ্যন আছে তো বেটি হৈ গ'ল ৰেডি আমি যাওঁ এতিয়া তাইক থ'বলৈ নমা ভাল লাগিছেনে এয়া ব'লক তেতিয়াহ'লে আমি তাইক পটককৈ গৈ থৈ আহোঁ এতিয়া দেৰিয়ে হ'ল বাৰু 8টা বাজিলে এয়া আমি আহিলোঁ মাৰ তাৰ পৰা আমি বৰঘৰটো মুচি দিব গৈছিলোঁ বৰঘৰ মানে আমাৰ মন্দিৰ বুলি কয় সেইটো আমাৰ কাৰি ভাষাত বৰঘৰ বুলি কয় আৰু আহি লৈ দেখিলোঁ এই অকণমানি ঘনচিৰিকা পোৱালিটো পৰি আছিলে আমাৰ ঘৰতে চোতালত ইয়াক এতিয়া ধুনীয়াকৈ এৰি দিম বাবা এইটো চোৱা এইটো উৰি গ'ল মই ধৰোঁতে সি ধৰিছিলোঁ ধৰোঁতে সি জঁপিয়াই পেলানি গুচি আহিলে এইটো এতিয়া ইয়াত লুকাই আছে ভালকৈ উৰিব পৰা হোৱা নাই এতিয়া ঘৰৰ পৰা ওলাই আহিলোঁ বেটিক নিবলৈ আৰু ইমান ব্যস্ত দিনটো মানে কি ক'ম আৰু কামো শেষ নহয় আৰু মানে তাতে আৰু ভাবোঁ অলপ ভিডিঅ' ক্লিপ কৰি যাওঁ আপোনালোকৰ কাৰণে আৰু প্লিজ আপোনালোকে ভিডিঅ'বোৰ চাব আৰু প্লিজ লাইক ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব প্লিজ ব'লক তেতিয়াহ'লে আমি এতিয়া যাওঁ একেলগে বেটিক লৈ লওঁগৈ স্কুলৰ পৰা